এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ 20 মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ বিজেপি মিত্ৰজোঁটৰ প্ৰচাৰ অভিযান তীব্ৰ কৰি তোলাৰ সময়তে উজনিতে এক বৃহৎ ৰেলীত ভাগ ল'বলৈ পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী। মিত্ৰজোঁটৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে অহা 20 মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীয়ে চাবুৱাত এক বৃহৎ ৰেলীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ আগমনক কেন্দ্ৰ কৰি ইতিমধ্যে উজনি তৎপৰ হৈ পৰিছে বিজেপি আৰু অগপৰ নেতৃত্ব। ৰাজ্যিক বিজেপিৰ সূত্ৰ অনুসৰি উজনি অসমৰ প্ৰায় প্ৰতি সমষ্টিৰ পৰা 10,000 লোক এই ৰেলীত অংশগ্ৰহণ কৰিব। অসমৰ নিৰ্বাচনৰ বুৰঞ্জীত ইয়াক ঐতিহাসিক ৰেলীৰূপে পৰিগণিত কৰাৰ লক্ষ্যৰে বিজেপিয়ে গ্ৰহণ কৰিছে এলানি বিশেষ পদক্ষেপ। মন কৰিবলগীয়া যে প্ৰথম পৰ্যায়ৰ 47টা সমষ্টি হ'ব লগা নিৰ্বাচনত শাসকীয় দলটোৱে অধিক সংখ্যক আসন দখলৰ বাবে আৰম্ভ কৰিছে বিভিন্ন বিশেষকৈ কংগ্ৰেছ দখলত থকা ডুমডুমা, মৰিয়নি, নাজিৰা, সৰুপথাৰ, নাওবৈচা, তিতাবৰ দখলৰ বাবে এইবোৰ বিশেষ লক্ষ্য বান্ধি লৈছে বিজেপিয়ে। এই লক্ষ্যৰ ফলৱৰ্তী কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উজনিৰ প্ৰথমখন বৃহৎ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ ল'ব। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে শিৱসাগৰ, ঢেকীয়াজুলি আৰু চিলাপথাৰত 3খনকৈ বৃহৎ ৰেলী নিৰ্বাচনী ৰণডংকা বজাইছে। চাই আছিল ডিব্ৰু আপডেট।